বক্সত আছে ভালেখিনি প্ৰডাক্ট আৰু কি আছে নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছো Amazon হল এই সময়ত যেটো ডিসকাউন্ট দিছিলে তাতে মই কেইটামান প্ৰডাক্ট অৰ্ডাৰ কৰিছিলো Amazonৰ পৰা আৰু আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছো খুব ৰিজনেবল প্ৰাইজত পাইছিলো আৰু আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিম প্ৰডাক্ট এটা কেনেকুৱা হয় হেখিনি প্ৰডাক্ট এটা দেখুৱাম আৰু ইউজ কৰি নেক্সট পিছত মই এটা মেকআপ লুক ক্ৰিয়েট কৰিম আৰু যিখিনি বস্তু মই ইয়াত দেখুৱাম আৰু গোটেইখিনি বস্তুৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম যদি কোনোবাই বিচাৰে অৰ্ডাৰ কৰিবলৈ তেনেহলে তেওঁলোকে অৰ্ডাৰ কৰিব পাৰে আৰু যিকোনো ওয়েবসাইটত পাই যাব মই হেখিনি এইটো বক্সত আছে গোটেই প্ৰডাক্টখিনি আৰু কি আছে আপোনালোকক দেখুৱাম তেনেহলে ভিডিওটো আগবাঢ়ো MRP আৰু অফাৰ প্ৰাইস মই স্ক্ৰিনত মই দি দিম আপোনালোকে চাব পাৰে ফাৰ্স্ট প্ৰডাক্ট আছিল এইটো মাৰ্চৰ ব্লাছাৰ হাইলাইটাৰ এণ্ড কণ্টুৰ পেলেট আৰু এয়া আছিল আউটাৰ পেকেজিং আৰু ভিতৰৰ প্ৰডাক্টটো আছিল এইটো কাইন্ড অফ ট্ৰাইও পেলেট লগত এখন খুব ধুনীয়া মিৰৰো পোৱা গৈছে এনেকুৱা ধৰণৰ সিঙ্গল প্ৰডাক্ট এটা অৰ্ডাৰ কৰিলে মাল্টিপল ইউজ কৰিব পৰা কৈ থাকি যায় আৰু কম প্ৰাইজতো পোৱা যায় এক্সট্ৰা কিনিব কলেও প্ৰাইসটো অলপ বেছি হৈ যায় গতিকে এনেকুৱা ধৰণে খুব বেছি লাভত ৰাখিব পাৰি নেক্সট মই অৰ্ডাৰ কৰিছিলো এটো মেকআপ ফিক্সাৰ ৱেট এণ্ড ওয়াইল্ডৰ মেকআপ ফিক্সাৰ ইনটত পোৱা যায় ইয়াত দুটা টাইপছৰ আছে এটা মেট ফিনিশ দিয়ে আৰু এটা অলপ ডিভি ফিনিশ দিয়ে আৰু এটো ডিভি ফিনিশ যেহেতু মোৰ স্কিন খুব ড্ৰাই হয় সেইকাৰণে মই এটোকে অৰ্ডাৰ কৰিছিলো 45 ml ৰ প্ৰডাক্ট আছে এটোত আৰু খুব বেছি ভাল হয় গুণটো কি কয় এটো জেসমিন অইল নেকি সেই অইলটোৰ নিচিনা গুণ হয় তো দিনৰ পৰা মন আছিল এইটো লোৱাৰ যেহেতু প্ৰাইস অলপ বেছি হয় আমাৰ কাৰণে অকমান প্ৰাইস তো এফৰ্ডেবল নহয় অকনমান বেছি হয় সেইকাৰণে মই অৰ্ডাৰ কৰা নাছিলো ফেষ্টিভেলত অফাৰ আহি গল এটো মোক খুব কম প্ৰাইসতে মই পাই গলো সেইকাৰণে অৰ্ডাৰ কৰি দিলা এটো হৈছে সেকেন্ড নেক্সট প্ৰডাক্টটো আছিল এইটো আইল্যাশ ফলছ আইল্যাশেছ লগত এটা ধুনীয়া গ্লু আহিছে মই এতিয়ালৈকে ইউজ কৰা নাই আৰু যেতিয়া ইউজ কৰিম নিশ্চয় আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু এইটোৰ প্ৰাইসটো অলপ বেছি আছিল কিন্তু অফাৰত অকনমান মই কমতে পাই গলো গতিকে লগা আছিল এইটো অৰ্ডাৰ কৰি দিলো এটা তিন টাইপছৰ আছে এটা অকনমান হেভি আৰু অকনমান মিডিয়াম আৰু এইটো একদম সিম্পল লুকৰ কাৰণে এইবিলাক ইউজ কৰিব পাৰি আৰু হেভিৰ কাৰণে এইকেইটা ইউজ কৰিব পাৰি মই নিশ্চয় ইউজ কৰি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম ভিডিও আৰু এইটো ব্লু নেক্সট মই অৰ্ডাৰ কৰিছিলো এটা কম্পেক্ট পাউডাৰ আৰু এইটো হৈছে কালাৰ বাৰ কম্পেক্ট পাউডাৰ আৰু এইটো ড্ৰাই স্কিনৰ কাৰণে ভাল হয় আৰু খুব ধুনীয়া মিৰৰ এখন আহিছে লগতে এটা পাফ আহিছে আৰু পেকেজিং খুব ধুনীয়াকৈ আহিছে বহুত এটা সেট পোৱা যায় আপোনালোকৰ স্কিন টোন হিচাপত অৰ্ডাৰ কৰিব পাৰে যদি অৰ্ডাৰ কৰিছিলো এইটো প্লামৰ কাজল হয় এটা লাগা আছিল অকমান ভাল কাজল এটা লাগা আছিল কালাৰ পিগমেন্টেশন খুব ধুনীয়া 12 আৱাৰলৈ ষ্টে থাকে বুলি ক্লেম কৰিছে কিন্তু এতিয়ালৈকে মই টেষ্ট কৰা নাই তেনেকে ইমান টাইম ৰাখি টেষ্ট কৰিলে নিশ্চয় আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বহুত লিকুইডি নহয় বস্তুটো নেক্সট মই অৰ্ডাৰ কৰিছিলো এটো ইনসাইটৰ লুজ পাউডাৰৰ HD লুজ পাউডাৰ কালাৰ সেট নাম্বাৰ হৈছে 11 লাইট হয় এটো ফেয়াৰ টু নেচাৰেল আন্ডাৰটোনৰ কাৰণে হয় ফেয়াৰ কমপ্লেক্সনৰ কাৰণে ভাল হয় এনেকুৱা ধৰণৰ এটা স্পঞ্জ দিয়া আছে আৰু এপৰাখিনি ইয়াত মানে সৰু ফুটাৰ নিচিনা আছে সৰু চিত্ৰ আছে এই ওপৰৰ ঢাকনিখনত চিত্ৰৰে প্ৰডাক্টখিনি বাহিৰ ওলোৱা হয় যাতে এক্সট্ৰাকে বেছিকৈ প্ৰডাক্ট বাহিৰ নহয় সেইকাৰণে এইটো দিয়া আছে নেক্সট ভালে লাগিছে খুব স্মল পাৰ্টিকলছ মানে একদম মিহি হয় আৰু খুব এফৰ্ডেবল প্ৰাইজত ভাল লুজ পাউডাৰ দিয়া আছে নেক্সট অৰ্ডাৰটো হৈছে এটা আইব্ৰো পেলেট আৰু এটো হৈছে ৱেট এণ্ড ওয়াইল্ডৰ আইব্ৰো পেলেট এডাল স্পুলি আছে এডাল ব্ৰাছেৰে লগাব পাৰি আৰু এটো স্পুলি আছে লগতে এডাল টুইজাৰো দিছে যাতে এক্সিস হেয়াৰ বিলাক আপোনালোকে ৰিমুভ কৰিব পাৰে আৰু ইয়াত কালাৰ দিয়া আছে দুটা কালাৰ দিয়া আছে আৰু এটো জেল হয় এটো আইব্ৰো জেল আৰু বাকি দুটা কালাৰ ডাৰ্ক ব্ৰাউন এটো লাইট ব্ৰাউন আৰু এটা কথা ইয়াত এখন গ্লাসও দিয়া আছে মই এনেকে সোমাই থব পাৰি
আৰু এইটো প্ৰডাক্ট আৰু এইটোৰো অৰিজিনেল MRP 499 লিখা আছে মই অফাৰ প্ৰাইচত খুব ৰিজনেবল প্ৰাইচতে মই পাই গৈছিলোঁ আপোনালোকে যদি বিচাৰে ভাল এটা আইব্ৰো কিট আপোনালোকক প্ৰয়োজন আছে বুলি ভাবে তেনেহলে চেক কৰি থাকিব ৱেবসাইটবিলাকত আৰু যিসকলে এফৰ্ড কৰিব পাৰে তেওঁলোকে এইখিনি প্ৰাইচতো অৰ্ডাৰ কৰি ল'ব পাৰে আৰু যিসকলে নোৱাৰে তেওঁলোকে হবিৰ দৰে অফাৰলৈ ৱেইট কৰিব লাগিব নেক্সট প্ৰডাক্টটো হৈছে এইটো কনচিলাৰ সুইচ বিউটিৰ কনচিলাৰ হয় এইটো অলৰেডি 3টা সেট মোৰ তাত আছে আৰু এইটো নেক্সট এইটো অৰ্ডাৰ কৰিছিলোঁ এইটো মোৰ স্কিনৰ লগত অকণমান মিলে হয় মিডিয়াম বেছ 04 এইটো মানে হাইলাইটিঙৰ কাৰণে নহয় ঠিক মই এইটো মোৰ স্কিনৰ কাৰণে এজ এ কিছুমান সৰু সৰু স্পট থাকিলে বা ফাউণ্ডেশ্যন লগাব মন নাথাকিলে সেইখিনি কভাৰ কৰিবৰ কাৰণে মই এইটো অৰ্ডাৰ কৰিছিলোঁ যিসকলে ইউজ কৰিছে তেওঁলোকে গম পাব এইটো খুব হাই কভাৰেজ কনচিলাৰ হয় এফৰ্ডেবল প্ৰাইজত আণ্ডাৰ 200 বা 250 আপোনালোকে পাই যাব নেক্সট মই অৰ্ডাৰ কৰিছিলোঁ এটা লিপষ্টিক আৰু এইটো ব্লু হেভেন পাউডাৰ মেট লিপষ্টিক হয় ইউ চাই সেট নাম্বাৰ চাই অৰ্ডাৰ কৰিছোঁ আৰু এইটো সেট নাম্বাৰ আছে ৰুবি গ্লো পাব ৰুবি মেকৰ লিপষ্টিক এটা আছে সেম কালাৰৰে আৰু এইটো এফৰ্ডেবল ডিউব বুলি ক'লেও ভুল নহয় কম কালাৰ কালাৰ পিগমেন্টেশনো খুব ধুনীয়া হয় আৰু ড্ৰাই ফিল নকৰে দেখিবলৈ বুলেট লিপষ্টিক কিন্তু যেতিয়া এপ্লাই কৰিব তেতিয়া একদম খুব মেট ফিনিশ দিয়ে আৰু লং লাষ্টিংও হয় মই এবাৰ ইউজ কৰিছোঁ লং লাষ্টিং হয় আৰু নিশ্চয় মই এবাৰ ডেমো সহ আপোনালোকক দেখুৱাম আৰু এইটো হৈছে নেক্সট অৰ্ডাৰ কৰিছিলোঁ এইটো আকৌ এটা কনচিলাৰ হয় এইটো ইনচাইটৰ প্ৰডাক্টবিলাক আজিকালি খুব বেছি মানে মানুহে ইউজ কৰা হৈছে সেইকাৰণে মই ভাবিলোঁ এটা অৰ্ডাৰ কৰোঁ আৰু এইটোৰ সেট নাম্বাৰ হৈছে 05 ৰিচ 10 যিটো এতিয়া ঠাণ্ডাৰ দিন আহি গ'ল গতিকে মেকআপ কৰিলে কিছুমান পাউডাৰ টাইপ বস্তু এভইড কৰিলে ভাল হয় ড্ৰাই স্কিনৰ কাৰণে সেইকাৰণে মই এইটো অৰ্ডাৰ কৰিলোঁ যাতে এজ এ কণ্টুৰ মই এইটো ইউজ কৰিব পাৰোঁ এই কনচিলাৰটো কাৰণ কালাৰটো চাব পাৰে কালাৰটো খুব বেছি ডাৰ্কে হয় যিটো মই এজ এ কনচিলাৰটো ইউজ কৰিব নোৱাৰিম এইটো মই কণ্টুৰ হিচাপে ইউজ কৰিব পাৰোঁ বা ডাৰ্ক চাৰ্কল বা তেনেকুৱা ডাৰ্ক স্পট হাইড কৰিবৰ কাৰণে এইটো মই ইউজ কৰিব পাৰোঁ আৰু সেইভাৱে মই এইটো অৰ্ডাৰ কৰিছিলোঁ নিশ্চয় ইউজ কৰিম আৰু ইউজ কৰিলেও আপোনালোকৰ আগতে শ্বেয়াৰ কৰিম নেক্সট মই অৰ্ডাৰ কৰিছিলোঁ এটা হেয়াৰ স্প্ৰে আৰু গোন্ধটো চিৰামটোৰ গোন্ধৰ দৰে কিন্তু এইটো স্প্ৰে হয় যিটো মানে হেয়াৰ ছেট কৰিবৰ কাৰণে মই এইটো অৰ্ডাৰ কৰিছিলোঁ আৰু ভালেই হয় কিন্তু ইউজ কৰাৰ আগতে এনেকৈ অকণমান চেক কৰি পেলাই ইউজ কৰিব লাগিব তেতিয়াহে প্ৰডাক্টখিনি ভালকৈ ডিষ্ট্ৰিবিউট হ'ব আৰু এইটো আছিলে এইটোৰ প্ৰাইচ আছিলে 185 মই অফাৰ প্ৰাইজতে পাইছোঁ আকৌ নেক্সট বক্স প্ৰায় এম্পটি হৈয়ে গ'ল এতিয়া লাষ্ট এটা প্ৰডাক্ট বাকী ৱেট এণ্ড ৱাইল্ডৰ মেগা গ্লো হাইলাইটাৰ আৰু এইটো ৰ'জ গ'ল্ড সেট নাম্বাৰত আছে কালাৰ চব যিসকল ফেয়াৰ স্কিনৰ হয় তেওঁলোকে এনেকুৱা ধৰণৰ ৰ'জ গ'ল্ড টাইপৰ হাইলাইটাৰ লগালে খুব ধুনীয়াকৈ কমপ্লিমেণ্ট কৰিব আৰু ইয়াৰ চিমৰ পাৰ্টিকলবিলাক খুব বেছি স্মল হয় মানে খুব ফাইন হয় যাতে এনেকুৱা চাংকি গ্লিটাৰ টাইপ তেনেকুৱা নহয় লগালে একদম গমেই নাপায় লগোৱাৰ পিছত খুব ধুনীয়া গ্ল' এটা আনি দিয়ে মেইবেলিনৰ মাষ্টাৰ ক্ৰম হাইলাইটাৰ দৰে ছেম হয় কিন্তু সেইটো গল্ডেন কালাৰত থাকে আৰু এইটো ৰ'জ গ'ল্ডত মই লৈছিলোঁ ইয়াৰো ছেট বহুত কেইটা পোৱা যায় ইয়াত এতিয়া মই এই আটাইখিনি প্ৰডাক্ট ইউজ কৰি এটা মেকআপ লুক ক্ৰিয়েট কৰিম অতি সোনকালে আহিব সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব গতিকে এই প্ৰডাক্টখিনিৰ ভিতৰত যদি কোনোবাটো আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে এতিয়াও হয়তো কিবা কিবি অফাৰ চলিয়ে আছে যিকোনো ৱেবছাইটত আপোনালোকে পাই যাব ফ্লিপকাৰ্ট এমেজন পাৰ্পল নাইকা যিকোনো ৱেবছাইটত পাই যাব চেক কৰিবলৈ নাপাৰিব আৰু মই যিটো ৱেবছাইটৰ পৰা লৈছোঁ মই কমেণ্ট বক্সত দি দিম আপোনালোকে চেক কৰিব নাপাৰিব গতিকে শেষত যদি ভিডিঅ'টো ভাল লাগিলে যদি হেল্পফুল হয় বুলি ভাবে তেনেহ'লে কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে সদায় কোৱাৰ দৰে মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ